কেইদিনমান আগৰ ঘটনা এটা, দুজন ল'ৰা লগ পাইছিলোঁ বজাৰখনত। তেওঁ কথা বতৰাৰ পৰা গম পালোঁ তেওঁলোকে চাকৰি কাৰণে আপোনাৰ বেংগলোৰ গৈ আছে। কোনোবা কোম্পানীত চাকৰি কৰিব, তো তাৰ কাৰণে তেওঁলোকে বেংগলোৰ গৈ আছে। তো মই সেইটো মানে একো নক'লোঁ, কিন্তু পিছলৈ মনে মনে এটা কথা ভাবিলোঁ যে আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে কিয় বহিৰাজ্যলৈকে যাব লাগে ব্যৱসায় চাকৰি কৰিবৰ কাৰণে, কোনোবা কোম্পানীয়ে হওক বা যিকোনো চাকৰি কৰিবৰ কাৰণে। আমাৰ অসমত কি কমি আছে, অসমত কি কাম নাই? আজি গুৱাহাটীৰ বজাৰখনত চালে এনেকুৱা লাগে যে আমাৰ অসমীয়া মানুহ নায়েই নেকি গুৱাহাটী চহৰখনত, মানে বাণিজ্যিক ক্ষেত্ৰখনত চালে, বজাৰত চালে চব বেলেগ ৰাজ্যৰ পৰা আহি পেলাই গুৱাহাটী চহৰখনৰ ব্যৱসায় বাণিজ্য কৰি আছে, আৰু আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে বেলেগ ৰাজ্যলৈকে গৈ আছে আপোনাৰ চাকৰিৰ কাৰণে। গুৱাহাটীৰ বজাৰখন এতিয়া বৰ্তমান এনেকুৱা অৱস্থা, আপুনি এক কাপ যদি চাহ খাম বুলি যদি ভাবে ন, কোনো অসমীয়া দোকানৰ পৰা নাপাব আপুনি খাবৰ কাৰণে। যদি গুৱাহাটী বজাৰত যদি ভাবে যদি আপুনি কাৰোবাৰ পৰা আপুনি অসমীয়া মানুহৰ পৰা আপুনি চব্জি অলপমান চব্জি কিনিব, নাপাব আপুনি কিনিবৰ কাৰণে। কিয় কি চব বেলেগেই কৰি আছে, আমাৰ অসমীয়াটো নকৰে এইবিলাক কাম। আমাক অসমীয়াক লাগে বহি থকা কাম, বহি কিনে চহী মাৰা কাম লাগে। অসমীয়া মানুহে ব্যৱসায় নকৰে, কৰিব জানিলেও নকৰে। অসমীয়া মানুহে খালি চাকৰিহে লাগে, সেইকাৰণে আপোনাৰ লাগা অসমতে হওক বা বহিৰাজ্যত গৈ পেলাই হওক খালি চাকৰিয়ে কৰিব, ব্যৱসায় নকৰে। ব্যৱসায় কৰিলে লাজ কৰে, ফুটপাথত বহি কিনে কিয় ব্যৱসায় কৰিম, কিন্তু আপোনাৰ চকীদাৰী কৰিব কাৰণে লাজ নকৰে। গুৱাহাটীত বৰ্তমান বহুত ডাঙৰ ডাঙৰ অট্টালিকা আছে, য'ত নেকি বহিৰাগতৰ আপোনাৰ বাস। এই অট্টালিকাৰ বসবাস কৰা মানুহবিলাক চব বহিৰাগত হয়, চব অন্য সম্প্ৰদায়ৰ মানুহ। কিন্তু আপুনি লক্ষ্য যদি কৰে, চকীদাৰবিলাক যে থাকে নহয়, প্ৰায়ভাগ আপোনাৰ অসমীয়া। মানে 100টাত আপোনাৰ খালি এজন কি যদি মানে বেলেগ সম্প্ৰদায়ৰ মানুহ পাব, বাকী 99টা আপোনাৰ অসমীয়া চকীদাৰ পাব। চকীদাৰ বুলি ক'লে অলপ বেয়া পাব, নিজকে চিকিউৰিটি বুলি কয়, চিকিউৰিটি গাৰ্ডৰ কাম কৰে আমাৰ অসমীয়া মানুহে। আমাৰ অসমীয়াক খালি চাকৰিহে লাগে, চৰকাৰী হওক প্ৰাইভেট হওক, চাকৰিয়ে কৰিব, ব্যৱসায় নকৰে। ব্যৱসায় কৰিবৰ কাৰণে সুবিধা থকাৰ পিছতো ব্যৱসায় নকৰে। আমাৰ অসমীয়া মানুহৰ মানসিকতাত মানে এনেকৈ বহি আছে মানে চাকৰিটো, যে মানে যি চকীদাৰী হ'লেও কৰিব, কিন্তু চাকৰিয়ে কৰিব। কথাটো শুনোতে অলপমান আপোনালোকৰ বেয়া লাগিব পাৰে, কিন্তু কথাটো সত্য কথা, সঁচা কথা হয়। মই দেখি আহি আছোঁ, সৰুৰ পৰা ডাঙৰ হ'লোঁ, মই একেই অৱস্থা দেখা পাই আহি আছোঁ। আমাৰ অসমীয়া খালি চাকৰিহে লাগে, চৰকাৰী হওক ইয়াতো প্ৰাইভেট হওক, চাকৰিয়ে কৰিব। আৰু সেইকাৰণে আমাৰ অসমখনত বা গুৱাহাটী চহৰখনত বেলেগ ৰাজ্যৰ পৰা মানুহবিলাকে আহি কিনে সুবিধা পাই আছে ব্যৱসায় কৰিবৰ কাৰণে। কিয় আমাৰ বস্তুৰ দৰকাৰটো আছে, আৰু দৰকাৰ যোনটো বস্তু থাকে তাৰে ওপৰত ব্যৱসায় হয়। আমাক দৰকাৰো আছে, তো বস্তুটো কোনোবা যোগাৰটো কৰিব লাগিব ন, তো যোগাৰ কোনে কৰি দি আছে? বহিৰাগতে যোগাৰ কৰি দি আছে। সেইকাৰণে অসমত ব্যৱসায় বেলেগে কৰে আৰু আমাৰ অসমীয়াই চাকৰি কৰে। আমাৰ অসমৰ ল'ৰা ছোৱালীটা বৰ্তমান আৰু বাহিৰত যাব ধৰিছে চাকৰিৰ কাৰণে। কিহৰ কাৰণে যাই আছে বাহিৰত? অসমতে থাকিলে ব্যৱসায় কৰক না, সৰু সুৰা ব্যৱসায় কৰক। অসমত কিহৰ লাজ কৰে? অসমৰ অসমীয়া অসমতে লাজ কৰে। কাৰ সন্মুখত লাজ কৰি আছে? নিজৰেতো দাদা বাইদেউ ভণ্টি খুৰা খুৰী। আমিহে কওঁ, আমিহে ভাবি আছোঁ তেওঁ আমাক কি ক'ব, তেওঁ আমাক কি ক'ব। আমাৰ অসমীয়া মানুহখিনি এইখিনি কিয় নাভাবে? অসমখনো এখন ঘৰ বুলি কিয় ভাবি নলয়? অসমৰ খিলঞ্জীয়া মানুহখিনিক নিজৰ দাদা বাইদেউ ভণ্টি ভাই দাদা ককা কিয় ভাবি নলয়? নিজৰেতো দাদা বাইদেউ ভণ্টি তেজৰ সম্পৰ্ক নাথাকিব পাৰে, জাতিটোৰ সম্পৰ্কটো আছে ন। আৰু এই নিজৰ মানুহখিনিৰ সন্মুখত কিহৰ লাজ? কামহে কৰি আছে, থৰি না চুৰ ডকাইতি কৰিছে, কাৰোবাক মাৰ্ডাৰ থৰি না কৰি আছে। কাম কৰি আছে, হাত আছে ভৰি আছে, কাম কৰক, খাটক। অসমতে ব্যৱসায় বাণিজ্য কৰক, বেপাৰ বাণিজ্য কৰক, অসমতে উপাৰ্জন কৰক টকা। কিয় বাহিৰত যাব লাগে? আমাৰ অসমীয়া মানুহে কেতিয়া যে বুজি পাব এই কথাটো, কেতিয়া যে চাকৰি মোহটো যে ত্যাগ কৰিব পাৰিব, কেতিয়া যে নিজৰ ব্যৱসায় কৰিব কাৰণে আগবাঢ়ি কিনে আহিব। কিয় যদি ভুল কৈছোঁ ক্ষমা কৰি দিব।